পোহমাৰা নদীৰ গৰাখহনীয়াৰ কৱলত খৰ্মা হাতীৰতাৰী পথ। খৰ্মা হাতীৰতাৰী পথৰ কৰাগাৰী গাঁৱত পোহমাৰা নদীৰ গৰাখহনীয়াই সৃষ্টি কৰিছে ভাবুকিৰ। পঞ্চায়ত সভানেত্ৰীৰ উদ্যোগত গৰাখহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ। নৱগঠিত বজালী জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ খৰ্মা হাতীৰতাৰী পথৰ কৰাগাৰী গাঁৱৰ অংশত পোহমাৰা নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যিকোনো মুহূৰ্তত পোহমাৰা নদীৰ গৰাখহনীয়াই খহাই নিব পাৰে খৰ্মা হাতীৰতাৰী পথৰ কৰাগাৰী গাঁৱৰ উক্ত অংশ। পোহমাৰা নদীৰ গৰাখহনীয়াই যদি এই অংশ খহাই নিয়ে তেন্তে মুহূৰ্তৰ ভিতৰতে প্লাবিত হৈ পৰিব ভৱানীপুৰ সমষ্টিৰ লগতে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰায় অৰ্ধ শতাধিক গাঁও। ব্যাপক ক্ষতিৰ সন্মুখীন হ'ব কৃষি আৰু মৎস্যজীৱী লোকসকল। বহু অঞ্চলত বন্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা। খৰ্মা হাতীৰতাৰী পথৰ কৰাগাৰী গাঁৱৰ এই অংশৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আইনুন নেহাৰে। সভানেত্ৰী আইনুন নেহাৰৰ উদ্যোগত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিছে স্থানীয় ৰাইজ। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পঞ্চায়ত সভানেত্ৰীৰ উদ্যোগত স্থানীয় ৰাইজে নিজাববীয়াকৈ গ্ৰহণ কৰা প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে প্ৰাক্তন পঞ্চায়ত সভাপতি জুব্বাৰ আলীয়ে। পোহমাৰা নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ সৈতে আলোচনা কৰি ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰক আহ্বান জনাইছে ৰাইজে। হাতীৰতাৰীৰ পৰা খৰ্মালৈকে যোৱা যিটো ৰাস্তা, এই ৰাস্তাৰ পোহমৰাৰ ছাইডত যিটো অংশ, এই অংশটো এতিয়া গৰাখহনীয়াই একেবাৰে খহাই নিয়াৰ অৱস্থা হৈছে। ইয়াত হয়তো ৰাইজৰ তৰফৰ পৰা যথেষ্ট চেষ্টা কৰি আছে এই ৰাস্তাটো ৰক্ষা কৰাৰ কাৰণে, আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও কিছু চেষ্টা কৰিছিলে, কিন্তু সেইখিনি এতিয়ালৈকে কামত অহা নাই। এতিয়া গোটেইখিনি তুলি লৈ যাই আছে আৰু গৰাখহনীয়া ভাঙি এতিয়া ৰাস্তাটো যাওঁ অৱস্থা হৈছে। আমাৰ ৰাইজৰ তৰফৰ পৰা আমাৰ প্ৰেচিডেণ্টক আহ্বান কৰিছিলে। প্ৰেচিডেণ্ট ইয়াত আহিছে, আমাৰ লগত সহমৰ্মিতা তেওঁ দেখুৱাই আছে। তেওঁ যিমানখিনি পাৰে সম্ভৱ সেইখিনি কৰিব, কিন্তু যিহেতু তেওঁৰ এক্টাৰৰ ভিতৰত গোটেইখিনি নপৰে, সেয়ে গোটেইখিনি সম্ভৱ নহয়। তেওঁ চেষ্টা কৰি আছে, তেওঁ চিন্তা কৰি আছে চৰকাৰৰ তৰফৰ পৰা যদি ইয়াত এটা সহায়ৰ হাত আগনবঢ়ায় তেনেহ'লে এই ৰাস্তাটো হয়তো ছিঙি যাব। ছিঙি যোৱাৰ ফলত আমাৰ ইয়াত প্ৰায় 30-40খন গাঁও একেবাৰে সম্পূৰ্ণৰূপে প্লাবিত হৈ যাব আৰু খেতি বাতি একেবাৰে বিনষ্ট হৈ যাব। গতিকে ৰাস্তা ঘাট নাথাকে, অন্য ৰাস্তা ঘাটৰ যিটো সমস্যা, কি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যিটো সমস্যা, এই সমস্যাটা বহু গুণে বাঢ়ি যাব। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰে ইমিডিয়েটলি আমাৰ ইয়াত এই ৰাস্তাটো ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰিব লাগে সেইটো কৰক। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ যিজন ঠিকাদাৰে, সাজিদ হুছেইন যিজন ঠিকাদাৰ, তেওঁ হয়তো ৰাস্তা কৰি যোৱাৰ পিছত এতিয়ালৈকে আৰু অহা নাই। এতিয়া ৰাস্তাটো যদি ভাঙি যায় তেতিয়াহ'লে তেওঁৰেই হয়তো বেছি অসুবিধা হ'ব। সেই কথাটো তেওঁ হয়তো বুজি পোৱা নাই বোধহয়, যাৰ কাৰণে আমাৰ ইয়াত তেওঁ বেছি সহযোগিতা কৰা নাই। আমাৰ বিধায়কজনকো ফণী তালুকদাৰক জনোৱা হৈছে। ফণী তালুকদাৰেও তেওঁৰ সহমৰ্মিতা প্ৰকাশ কৰিছে। তেওঁ আহিম বুলি কৈছে। ইয়াত আমাৰ SDO-জনকো তেওঁ পঠাই দিম বুলি কৈছে। আজি আমি টেঙুৰাৰ পৰা LP স্কুলৰ ওচৰত যিটো আমাৰ পোহমাৰা নদীৰ ওচৰত যিটো ব্লক ৰাস্তা আছে, এই ৰাস্তাটো প্ৰায় ভাঙি যোৱা অৱস্থা হৈ গৈছে। আৰু এই ৰাস্তাটো যদি ভাঙে আমাৰ শিক্ষা ব্যৱস্থা, যাতায়াত ব্যৱস্থা গোটেইখিনি আমাৰ বিকল হ'ব। আৰু এইখিনি হৈ গ'লে আমাৰ একদম আপটো ভক্তডোবা সৰুক্ষেত্ৰী সমষ্টিলৈকে প্লাবিত হ'ব। গতিকে সেইফালৰ পৰা লক্ষ্য ৰাখি ইয়াৰে যে স্থানীয় ৰাইজ আছে তেখেতসকলে যথেষ্ট কষ্ট কৰি আছে আৰু ইতিমধ্যে আমাক ইনফৰ্ম কৰিছে আৰু আমি ইয়াত আহিছোঁ। আমি সকলোৱে ইয়াতে সহযোগ কৰি আছোঁ। আমি ইয়াতে অলপ বস্তাৰ ব্যৱস্থা কৰিছোঁ। স্থানীয় ৰাইজে সেইখিনি কৰাৰ কাৰণে আগবাঢ়ি আহিছে আৰু লগতে আমাৰ বিধায়ক মহোদয়েও ইয়াতে আমাক সহযোগিতা কৰিম বুলি তেওঁ আশ্বাস দিছে। আৰু তেখেতক আমি অনুৰোধ জনাইছোঁ যিমান সোনকালে পাৰে তেখেতে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি এইখিনি ৰক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰিব। আৰু লগতে আমি পঞ্চায়তৰ ফালৰ পৰা ইতিমধ্যে আমাৰ কিছুমান আঁচনি আমাৰ ইখতিয়াৰৰ ভিতৰত নপৰে কাৰণে আমি কৰিব পৰা নাই।
তাৰ কাৰণেও ইতিমধ্যে আমি ভিডিঅ' বাইদেউক আমি ইয়াৰ পৰা ফটোবিলাক পঠাই দিছোঁ আৰু তেখেতে এইটো চাৰ্কল অফিচাৰকলৈকে পঠাব বুলি তেওঁক আমাক জানিবলৈ দিছে।